Hey guys, অন্য এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত মহৎ কল আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছামিজ ফান। আজি আমি গৈ আছোঁ লখিমপুৰৰ পৰা বাসুদেৱ থানলৈ, মানে ঢকুৱাখানালৈ। লগত আছে বিতুপন দা, মানে দাদা, আৰু এইফালে পোৱালি এটা আছে ভাইটি। এইটো খাই আছে, পূৰা খাই আছে। আৰু এটা ভাইটি আছে, ময়ো খাই লওঁ সমস্যা। আৰু ভিডিঅ'টো চাই যাওক, যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো চাই যাওক। তো ফ্ৰেণ্ড আমি আহি পাইছোঁহি পদুমণি থান পালোহি। পদুমণি থান পাৰ হৈ আমি ক'ত পাইছোঁ জেগাটো চিনি পোৱা নাই আৰু আহি আছোঁ। এয়া চাওক কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, সঁচাই বহুত ধুনীয়া লাগিছে। সেউজীয়া চাৰিওফালে। চাই যাওক ভিডিঅ'টো শেষলৈকে, আৰু বেছি টাইম নাই, আমি পামেই আৰু গৈ বাসুদেৱ থান। আমি পাই গ'লোঁ গোগামুখ চেণ্টাৰ, আৰু এয়া হৈছে গোগামুখৰ হনুমান মন্দিৰ। যদি পাৰোঁ আমি ঘূৰি যাওঁতে সোমাই যাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমি সোমাই যাম ৰাইট ছাইডে ঢকুৱাখানা ৰোডত। যদি আমি চিধা যাওঁ তেনেহ'লে পাম ধেমাজি ডিষ্ট্ৰিক্ট, আৰু ৰাইট ছাইডে সোমাই গ'লে পাম ঢকুৱাখানা ৰোড। মানে ঢকুৱাখানা ৰোডত আমি আহি আছোঁ এতিয়া। আৰু এই ঢকুৱাখানা ৰোডটো বহুত ভাল লাগে মোৰ আহি, কাৰণ ইয়াত মানুহৰ ঘৰৰ সংখ্যা খুব কম, আৰু ৰাস্তাটো শুইন আৰু চাৰিওফালে সেউজীয়া, সেইকাৰণে বেছি ভাল লাগে। আৰু বেছি কিনো ক'ম আৰু, ভিডিঅ'টো চাই যাওক, মিউজিকটো ফিল কৰি অলপ পাছত পাম এই বৰদৈবাম পক্ষী উদ্যান। বেছি টাইম নাই আৰু অলপ পাছতে আমি সোমাই যাম বৰদৈবাম পক্ষী উদ্যান হৈ থানৰ ফালে। বৰদৈবাম পক্ষী উদ্যান এৰিয়া, এইটো গেষ্ট হাউচ হ'ব চাগে। এটা খুব ডাঙৰ এৰিয়া, মানে এখন বিল টাইপৰ। এতিয়া ইমান বিশেষ চৰাই দেখিবলৈ পোৱা নগ'ল, মানে এটাও চৰাই দেখিবলৈ নাপালোঁ। আছে চাগে এতিয়া লোকেল যিবিলাক চৰাই, খৰালি হাঁহ, বগলী, বৰটোকোলা, তেনেকুৱা ধৰণৰ চৰাইবিলাক আছে চাগে। যিবিলাক পৰিভ্ৰমী চৰাই, সেই পৰিভ্ৰমী চৰাইবিলাক এতিয়া আহিব হোৱা নাই, চ' দেখা পোৱা নগ'ল। আৰু যেতিয়া পৰিভ্ৰমী চৰাইবিলাক আহিব তেতিয়া আহিবলৈ চেষ্টা কৰিম, কাৰণ খুব ভাল লাগে পৰিচালনা চৰাইবিলাক চাই। আৰু ইয়াত বৰদৈবাম পাৰ হৈ কি দলং পাইছোঁ নাজানো, গুগল মেপে কওঁতে বেছি দূৰ নাই, আৰু প্ৰায় 14 কিলোমিটাৰমান আছে, আৰু বেছি দূৰ নাই। আৰু ইয়াৰ ৰাস্তাসমূহ বহুত বেয়া, গ্ৰেভেল পেলাই থোৱা আছে, চ' ভিডিঅ'খিনি লৰিছে, বেয়া নাপাব আৰু। চাই যাওক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব কিন্তু, চাই যাওক, পৰিৱেশখিনি ধুনীয়া। ভাল ৰাস্তা পালোঁ, আৰু বেছি দূৰ নাই, 5 কিলোমিটাৰমান আছে। চাই যাওক, ভিডিঅ'টো উপভোগ কৰি যাওক এই গানটোৰ সৈতে। হে গাইজ, এতিয়া আমি এতিয়া পাই গ'লোঁ, গৈ আছোঁ আৰু বেছি দূৰ নাই, অলপ দূৰ আছে। ত' ভিডিঅ'টো চাই যাওক, যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টা দবানটো আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত ঘণ্টা আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব দেই। ঘণ্টাটো বজাই দিব, মন্দিৰত পোৱাৰ পিছত ঘণ্টা নবজাকৈ ওলাব নাপায়, চ' ঘণ্টাটো বজাই দিব। ৰাস্তাটো বহুত বেয়া, ভিডিঅ'বিলাক অকণ বেয়া আহিব পাৰে, লৰিব পাৰে, বেয়া চাই নাপাব আৰু, যিহেতু গিম্বল ইউজ কৰা নাই, আৰু গিম্বল ইউজ কৰাৰ বাজেটো নাই। চ' কি দলং পাইছোঁ নাজানো, আৰু কিবা দলং এখন পাইছোঁ। চামপৰা নদী। ৰাস্তাটো কিন্তু বহুত বেয়া দেই, মাজে মাজে ভাল, মাজে মাজে বেয়া, তেনেকুৱা। চাওক, দেখাম, চাব, এইটো ৰাস্তা আচলতে, ৰাস্তা এইবোৰ দেখিছেনে? এইটো ৰাস্তা, এইটো গাঁত সৰু সুৰা এইবোৰ যিবোৰ গাড়ী আছে এইবোৰতো লাগি ধৰিব, গম পায় এইটো ৰাস্তা, দেখিছে? ইয়াৰে হাই স্পীড খুব বেছি হৈছে যদি 5, ইয়াৰ হাই স্পীড, তাতছে বেছি দেখাব নোৱাৰি। এই ৰাস্তা চৰি দেই, বেয়া চেয়া নাপাব আৰু, ভিডিঅ' বনাব নোৱাৰি। আৰু দুটামান দেখাই আছোঁ ৰাস্তা, দেখিছে?
ইয়াতে কেৱল ডাম্পাৰ আৰু ট্ৰাকহে যাব পাৰিব, বাকী ট্ৰেক্টৰ যাব পাৰিব, বাকী একো যাব নোৱাৰে। গাড়ী বেকা হৈ গৈছে। ৰাস্তা নমুনা চকুৱাখানাৰ পৰা আপোনাৰ ৰাস্তা। আমি এতিয়া বৰ্তমান মেইন ৰাস্তাৰ মানে আচলতে ঢকুৱাখানাৰ পৰা যিটো মেইন ৰাস্তা সেইটোৰ পৰা আমি এতিয়া বাসুদেৱ থানৰ যিখন মুখ্য দুৱাৰ বুলি ক'ব লাগিব, মুখ্য দুৱাৰ ফালে গৈ আছোঁ। আমি এতিয়া লেফ্টত গৈছোঁ আৰু ইয়াত দেখিছোঁ যে দেখাব চেষ্টা কৰিছোঁ এখন বাসুদেৱ থানৰ মুখ্য দুৱাৰখন এখন বনাই আছে। আমি এতিয়া সোমাই গৈছোঁ ভিতৰলৈ। সোমোৱাৰ পাছত পাম আৰু এখন আছে গেট, এখন সৰু প্ৰথম মানে মুখ্য গেটখন, আৰু সৰু গেটবিলাক বনাই আছে। আৰু সৰু মানে সেইখন মুখ্যই হয়, কিন্তু এখন ভিতৰত আছে। আপোনাক দেখাব চেষ্টা কৰি আছোঁ। এইটো আপোনাৰ সুন্দৰ এটা ৰাস্তা আপোনাক দেখাই আছোঁ, আপোনালোকক সকলোকে দেখাইছোঁ, চাই যাব। এতিয়া গৈ আছোঁ এই ৰাস্তাটোৰে। সঁচাই বহুত ধুনীয়া পৰিৱেশ। চাওক গছ-গছনি চাওক, সঁচাই বহুত ধুনীয়া পৰিৱেশ, ভাল লাগিছে আহি। সৌ আগত দেখা পাইছে সৌখন গেট, হয়তো ধৰিব পৰা নাই, পালোহি আৰু। এই গাড়ী থ'ব গৈছিলে এইফালে। দোকানী নি হে গাইছ, আমি আহি পাই গ'লোঁ ইয়াত বাসুদেৱ থান। আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো সঁচাই বহুত ধুনীয়া। আৰু ইয়াতে বহুত বেছি চৰাই আছে। কি চৰাই নাম নাজানো, আৰু বহুত চৰাই আছে ইয়াত। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টো চাই যাওক শেষলৈকে। বহুত চৰাই আছে গছবিলাকত, আৰু দেখিব পাইছোঁ হয় ইয়াতে মানে প্ৰত্যেকটো ডালত এটাকৈ চৰাই বাঁহ আছে বুলি ক'লেও বেয়া নহয়। চাগে কেমেৰাই ধৰিব পাৰিছেনে নাই মই নাজানো ইমান ভালকৈ। দেখিব পাইছেনে কিমান চৰাই আছে ইয়াতে? চব শামুক ভঙা বুলি কৈছে ইয়াতে, শামুক ভঙা চৰাই আছে। আৰু আছে, দেখাই যাম মই পাছত দুটামান ক্লিক লৈ আপোনালোকক ইয়াতে জইন কৰি দিম ফটো। বলক ভিতৰত সোমাই যাওঁ, ঠিকে আছে চাই যাওঁ। আৰু যদি আপুনি ইয়াত আহিছে তেনেহ'লে এটা কথা মনত ৰাখিব, আপুনি যদি গছৰ তলেদি লাহে লাহে খোজকাঢ়ি আহিছে ন, আপোনাক কিন্তু বগা কৰি দিব, মানে কালাৰফুল কৰি দিব আপোনাক, সেইটো মনত ৰাখিব আপুনি। এয়াই হৈছে কাৰণ ইয়াতে ইমান চৰাই। বাসুদেৱ থানৰ মুখ্য দুৱাৰ, ইয়াৰ পৰা আৰম্ভ হৈছিল বাসুদেৱ থান। আচলতে এখন 2 নম্বৰখন মুখ্য দুৱাৰ বুলি ক'লেও বেয়া নহয়। প্ৰথমে এখন মুখ্য দুৱাৰ পাইছিলোঁ। ভুল হ'ল, আমি ভিডিঅ' বনাম বুলি আচলতে ইয়াতে আহিম বুলি ভবা নাছিলোঁ প্ৰথমে। সেয়ে আমি ইয়াতে যিহেতু ধুতি পাঞ্জাবী পিন্ধি যাব লাগে, ভিতৰত আমি লং পেণ্ট পিন্ধি আহিলোঁ। তাকে চাওঁচোন যদি সোমাব দিয়ে নে নিদিয়ে। ব'লক লগত থাকক, চাই থাকক।
ফ্ৰেণ্ডসকল আমি আহি পালোহি বাসুদেৱ থানত। এতিয়া বাসুদেৱ থানত হৈছে যিটো মুখ্য ঘৰটো সেইটো এতিয়া বৰ্তমান মেৰামতি কাৰ্য চলি আছে, টিংপাতখিনি এৰাই থৈছে আৰু তাৰ ফলত তাৰ ছাইডত যিটো ভাওনা গৃহ আছিলে তাতে এতিয়া বৰ্তমান সকলো ধৰণৰ বস্তু থৈছে আৰু দেখিছে ঠিক আছে দেখাই যাওঁ। পুৰণি গৃহ আছিলে, যিটো পুৰণি গৃহ আছিলে সেই গৃহটো দেখাব চেষ্টা কৰিছোঁ। চাৰিওফালে দেখাম। মেৰামতি কাৰ্য চলি আছে বৰ্তমান, টিংপাতখিনি এৰাই থৈছে আৰু যিটো দলটো পাছফালে আছে আমি দেখাব চেষ্টা কৰিছোঁ। এইটো হয় আচলতে নামঘৰটো আছিলে আৰু পাছফালে মেইন দলটো আছে আৰু আমি দলটোত যাব নোৱাৰিম চাগে, কিয়নো তাতে যাব হ'লে সাজপাৰ পৰিধান কৰিব লাগিব। সাজপাৰ মানে আচলতে যিটো ধাৰ্মিক সাজপাৰ সেইটো পৰিধান কৰিব লাগিব। যেনে ধৰি লওক চুৰিয়া পিন্ধিব লাগিব। আমি চুৰিয়াটো নানিলোঁ, সেয়েহে তাতে যাব পাৰি, তথাপিও নিজৰ নাযাওঁ আৰু যিটো হয় সেইটো দেখাব চেষ্টা কৰিছোঁ। এইটো হয় মেইন গৃহটো, বাহিৰৰ ফালৰ পৰা দেখাম। দেখিছে যে আজি দেওবাৰ যিহেতু, সেয়েহে বহুত মানুহৰ ভিৰ চলি আছে ইয়াতে, ভিৰ হৈ আছে। তো এইটোৱে মেইন দলটো ঘৰখনৰ, এইটোৱে মেইন দলটো। অকণমান হিষ্ট্ৰী কৈ দিয়ক, অকণমান হিষ্ট্ৰী মানে ইয়াৰ কাহিনীটো কৈ দিয়ক। এই কাহিনী এইটো জেগা বহুত পৌৰাণিক। আগৰ ব্ৰিটিছে মানে ইয়াত আহি লুটপাট কৰিছিল, তাৰ আগৰ পৰা ইয়াত স্থাপিত হৈছে। এই বাসুদেৱ সত্ৰ বৰদোৱা থানৰ পৰা অহা গুৰুজনাই ইয়াত এগছ বন্তি শদিয়া ফালে গৈছিলে, ধুবুৰীৰ পৰা শদিয়ালৈ যাওঁতে গুৰুজনে ইয়াত এগছ বন্তি জ্বলাই থৈ গ'ল। শংকৰ গুৰুৱে এতিয়ালৈকে সেই বন্তি জ্বলিয়ে আছে আৰু জেগাটো ডেভেলপ উন্নত হৈ গৈ আছে দেই। গতিকেলৈ বহুত পৌৰাণিক সম্পত্তি। অকল এইডোখৰ জেগা হ'ল ঈশ্বৰৰ জেগা। এইডোখৰ জেগা অকল মানুহে তৰণৰ উপায় নহয়, চৰাই চিৰিকটি জীৱ জন্তু সকলোবিলাকে এইডোখৰ জেগাত তৰি আছে। কিন্তু একমাত্ৰ বিশ্বাস কৰি ল'লেই হৈ গ'ল যে ভগৱান ইয়াত আছে বুলি। আপুনি গম পাইছে, মই ককাৰ পৰা বহুতখিনি কথা জানিব পাৰিলোঁ ইয়াতে। আৰু ইয়াতে যি কছ বন্তিৰ কথা কৈছে সেই কছ দেখাব বৰ্তমান নোৱাৰিম, কিয়নো মই ধুতি পিন্ধি অহা নাই, সেয়ে ভিতৰত সোমাব নোৱাৰিম। হয় ভিতৰত যাব নোৱাৰিম, য'ত ভগৱান আছে আৰু জেগাত নিয়ম নীতিৰে যাব লাগিব। হয়, ইমানখিনি গম পালোঁ। ককালৈ বহুত বহুত ধন্যবাদ থাকিল। ধন্যবাদ ককা। তো বন্ধুসকল, আমি ইয়াতে যিমানখিনি বনাব আছিলে ভিডিঅ' বনাই দিলোঁ। এতিয়া আমি যাব লৈছোঁ ঘৰলৈ। আৰু মই ভাবোঁ ভিডিঅ'টো চাই ভালেই পাব, তথাপিও যিমানখিনি আনন্দ পাম বুলি ভাবিছিলোঁ বা যিমানখিনি কথা জানিম বুলি ভাবিছিলোঁ ইমানখিনি কথা জানিব নোৱাৰিব, কাৰণ আমি চুৰিয়া পিন্ধি অহাৰ ফলত আমি ভিতৰলৈ সোমাব নোৱাৰিলোঁ। ঠিক আছে, আমি আকৌ এটা ভিডিঅ' বনাম, সকলো বিতংকৈ ক'বলৈ চেষ্টা কৰিম বা জানিব চেষ্টা কৰিম। ঠিক আছে, এতিয়া আমি যাওঁ। তো যুগল আহি কেনেকুৱা লাগিছে কোৱা? মজা ন? এই যুগলে আচলতে লাজ কৰে, ই খুব লাজ কৰে, লাজুকীয়া ল'ৰা যে, সৰু ল'ৰা যে, সেইকাৰণে। আৰু এইজন ফটো মৰাত ব্যস্ত হৈ আছে, ফটো মৰাত ব্যস্ত হৈ আছে। এতিয়া আৰু আমি যাওঁগৈ ইয়াৰ পৰা, আমাৰ টাইম হৈছে। এতিয়া আমি ঘৰত যাম, যিহেতু ঘৰত গৈ আমাৰ পৰিয়ালৰ ঘৰ আছে, তালৈ গৈ তাৰপৰা ঘৰত যাম। ত' সেয়াই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব।